তো নমস্কাৰ ভাইটি ভণ্টিসকল, মই পেন্দ্ৰ চুজুৰিকা আৰু আজি মই তোমালোকক শিকাম HTML. HTML কি হয় মই তোমালোকক চমুকৈ কৈ দিওঁ। HTML হৈছে এটা লেংগুৱেজ, প্ৰগ্ৰেমিং লেংগুৱেজ নহয়। HTML এটা হাইপাৰ টেক্সট। HTML ফুল ফৰ্মটো হৈছে হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ। এই লেংগুৱেজটো কি কৰে মই তোমালোকক এক্সাম্পল দেখুৱাম। তো মই তোমালোকক প্ৰথমতে HTML আমি কিয় শিকিম, আমি যিহেতু লাহে লাহে আমি কম্পিউটাৰৰ বিষয়ে শিকি আছোঁ, গতিকে HTML এটা বহুত বেছিক লেংগুৱেজ হয়, যিটোৰ পৰা আমি বনাব পাৰিম এটা ৱেব পেজ, ফাৰ্ষ্ট ৱেবছাইট। তোমালোকে ৱেবছাইট ধৰি লোৱা তোমালোকে গুগল ইউজ কৰিছা, ইউটিউব ইউজ কৰিছা, এইখিনিও এটা এটা ৱেবছাইট তোমালোকে যি ইউজ কৰিছা, বা তোমালোকে যি স্কুলৰ যদি তোমালোকক কিবা হোমৱৰ্কৰ কাৰণে কিবা ছাইট প্ৰিফাৰ কৰিছে, সেইবোৰ এটা ৱেবছাইট হয়। গতিকে তোমালোকে এই ৱেবছাইট নিশ্চয় ইউজ কৰিছা। তো গুগলো এটা ৱেবছাইট হয়। গতিকে সেই ৱেবছাইট বনাবলৈ আমাৰ প্ৰথমতে HTML লাগিব। গতিকে তোমালোকক ক'লোৱে HTML ফুল ফৰ্মটো হৈছে হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ। আৰু আজি আমি লাহে লাহে HTML শিকিম আৰু আমি শেষত এটা ৱেব পেজ চাইট তোমালোকে নিজে বনাব পাৰিবা। তো আহা আজি একদম চিম্পল ভাষাত আমি লাহে লাহে শিকোঁ কেনেকৈ আমি HTML শিকিব পাৰিম। তো প্ৰথম ভিডিঅ'ত তোমালোকক একদম বেছিক ক'ম, লাষ্টত আমি HTMLত ৱেবছাইট বনাবলৈ শিকি যাম। তো তোমালোকে একদম নোটপেডত ইউজ কৰিব পাৰিবা যদি তোমালোকে কম্পিউটাৰ ইউজ কৰি আছা। নতুবা তোমালোকে যদি মোবাইলৰ পৰা ভিডিঅ' চাই আছা, তেনেও কোনো দৰকাৰ নাই। তোমালোকে পেন আৰু কাগজ উলিয়াই লোৱা আৰু হাতে লিখি যাবা, একো নাই, একদম নৰ্মেল হয়। তো আহা আজি আমি ডাইৰেক্ট যাওঁ কম্পিউটাৰ স্ক্ৰীণত। তো এতিয়া আমি আহি গ'লোঁ কম্পিউটাৰ স্ক্ৰীণত। তো ফাৰ্ষ্ট অফ অল আমি কি কৰিব লাগিব, আমি HTML লিখিবৰ কাৰণে আমি কিছুমান বস্তু চাই লওঁ। প্ৰথমতে আমি এতিয়া চাই লওঁ এটা ৱেবছাইট। ফৰ এক্সাম্পল মই গুগলত আছোঁ, তেও মই তোমালোকৰ আগত google.com চাৰ্চ কৰি দেখুৱাম। এতিয়া মই গুগল, যদি মই এটা গুগল চাৰ্চ কৰোঁ, এটা আহি গৈছে, দেখিছা তোমালোকে এটা ছাইট আহি গৈছে। গুগল এটা চাৰ্চ ইঞ্জিন হয়, কিন্তু বৰ্তমান এইটো যিহেতু ৱেবছাইট মই তোমালোকক দেখুৱাই দিছোঁ। গতিকে এইটো এটা ৱেবছাইট হৈছে আৰু এইটো হৈছে গুগলৰ। গতিকে এইটো যিহেতু এটা ৱেবছাইট, দেখিছা তোমালোকে গুগল বুলি দেখিছা, তাত এটা চাৰ্চ বাৰ আছে, তাৰপিছত এইবোৰ বহুত আছে, ছেকশ্যন আছে, দেখিছা। এইটো এটা ৱেবছাইট হয়। গতিকে আমি লাহে লাহে এইটো বনাবলৈ শিকিম। প্ৰফেশ্যনেলসকলে যিখিনি তাত কৰে, তাত VS কোডত কৰে। আমি এপ বনাবলৈ হ'লে এণ্ড্ৰইড ষ্টুডিঅ', তোমালোকে এতিয়া সেইবোৰ শিকাৰ প্ৰয়োজন নাই, কিন্তু আমি যিহেতু বেছিক HTML শিকিম, গতিকে তোমালোকে লিখি থবা। প্ৰথম ভিডিঅ'টোত মই অনলি কোড কৰি দেখুৱাম। প্ৰথম ভিডিঅ'টোত মই তোমালোকক ডাইৰেক্টলি কেনেকৈ কৰিব লাগে তেনেকৈ শিকাই নিদিওঁ। প্ৰথম ভিডিঅ'টোত অনলি মই কৰি যাম আৰু তোমালোকে চাই যাবা আৰু চাই চাই কৰি যাবা। প্ৰথম ভিডিঅ'টো তোমালোকে ডাইৰেক্ট বুজিবলৈ প্ৰয়োজন নাই যে তোমালোকে এইটো শিকিছোঁ, এইটোৰ পৰা এইটো হয়। তো প্ৰথম ভিডিঅ'টোত মই কৰি যাম আৰু তোমালোকে মোৰ লগে লগে চাই যাবা। আৰু যিহেতু তোমালোকে মোৰ লগে লগে চাই যাবা, গতিকে তোমালোকে নেক্সট ভিডিঅ' যেতিয়া আহিম, নেক্সট ভিডিঅ'ত তোমালোকে শিকিব পাৰিবা। আৰু প্ৰথম ভিডিঅ'ত প্ৰব্লেম নাই। প্ৰথম ভিডিঅ'টো তোমালোকে ৱেবছাইট বনোৱা মজা, যোনটো এটা মজা আহি যায়, প্ৰথম তোমালোকৰ ৱেবছাইট, সেই মজাটো তোমালোকে লৈ লোৱা। আৰু ছেকেণ্ডলি তোমালোকে ল'ব পাৰিবা যে মই এইটো বনাইছোঁ, সঁচাকৈ মই কৰিছোঁ কি, মই এটা ৱেবছাইট প্ৰথম ষ্টাৰ্টিং মোৰ ফাৰ্ষ্ট ৱেবছাইটটো মই বনাই দিলোঁ। কিন্তু তোমালোকে সেই যোনটো মজাটো লৈ লোৱা, কিন্তু একচুৱেলি কেনেকৈ কি হৈ আছে সেইটো তোমালোকে জানিবা। তো আমি এতিয়া প্ৰথম HTML ইউজ কৰিছোঁ। আৰু HTML আমি সাধাৰণতে আমি যদি ৱেবছাইট বনাবলৈ হয়, আমি তেন্তে তিনিটা লেংগুৱেজ ইউজ কৰোঁ। এইটো হৈছে HTML, CSS আৰু জাভাস্ক্ৰিপ্ট। এইখিনি তোমালোকক লাহে লাহে শিকিলেও হ'ব, এতিয়া ইমান প্ৰয়োজন নাই। আৰু HTML তোমালোকে দেখিছা। আৰু HTML লিখিবলৈ হ'লে আমাক কি লাগিব, প্ৰথমতে .html লিখি ল'ব লাগিব। তোমালোকে সকলো ইউজ কৰিব পাৰা। তোমালোকে নোটপেড যদি জানা, তোমালোকক যদি স্কুলত বা তোমালোকে যদি আগতেও জানিছা, নোটপেডৰ বিষয়ে যদি জানিছা, তেনেহ'লে নোটপেড হৈছে যেনেকৈ তোমালোকে বহীত কিবা কিবি নোট কৰা, তেনেকৈ টেক নোট কৰিবৰ কাৰণে আমাৰ নোটপেড আছে। আৰু সকলোতে থাকে, তোমালোকে লিনাক্স, উইণ্ড'জ সকলোতে থাকে। গতিকে নোটপেড তোমালোকে অ'পেন কৰি ল'ব পাৰা। মই চাইছা নোটপেড এনেকৈ মই চাৰ্চ কৰি দিছোঁ আৰু নোটপেড আহি গৈছে। তোমালোকে যোনটো দেখিছা, এইটো এটা HTML মোৰ কোড ওলাই আছে কম্পিউটাৰত। এতিয়া মই তোমালোকক জুম কৰি দেখুৱাই দিছোঁ। ইয়াত চোৱা, বেছিয়ে জুম হৈ গৈছে। ইয়াত দেখুৱা, তোমালোকে দেখিছা HTML আছে, ইয়াত বডি টেগ আছে আৰু এইখিনি বহুত আছে। কিন্তু আমি এইখিনি লাহে লাহে শিকিম। মই নৰ্মেলি এটা তোমালোকক বনাই দেখুৱাই দিছোঁ। আৰু মই ইয়াত নোটপেড অ'পেন কৰিলোঁ। নোটপেড অ'পেন কৰাৰ পিছত মই অলপমান জুম কৰি লৈছোঁ, যাতে তোমালোকে ভালদৰে দেখিব পাৰা। আৰু মই এতিয়া এনেকৈ চাৰ্চ কৰি লিখি দিম
ফাৰ্ষ্ট মই লিখিম কি এটা মোৰ যিহেতু ফাৰ্ষ্ট ৱেবছাইট বনিব তোমালোকৰ যিহেতু ফাৰ্ষ্ট ৱেবছাইট বনিব গতিকে আমি প্ৰথমতে একদম নৰ্মেল লিখি ল'ম মই তোমালোকক কৈছোঁ প্ৰফেশ্যনেলি যেনেকৈ লিখিব লাগে মেটা টেগ আমি একো নিদিওঁ নৰ্মেলি আমি অনলি বনাবলৈ শিকিম আমি তোমালোকক যিখিনি এক্সাম্পল দেখি আছে আমি সেইখিনি প্ৰথমতে লিখাৰ কোনো প্ৰয়োজন নাই অনলি তোমালোকে যিটো মজা ৱেবছাইট বনোৱা মজা সেই মজাটো পাই লোৱা তাৰপিছত আমি লাহে লাহে আমি শিকি থাকিম গতিকে আমি নৰ্মেলি এতিয়া আমি HTML বুলি লিখি দিম তেতিয়া আমাৰ ব্ৰাউজাৰে গম পাই যাব যে আমি এইটো HTML কোড কৰিছোঁ তাৰপিছত HTML আমি এনেকৈ লিখি দিয়াৰ পিছত আমি নৰ্মেলি আমি এটা h1 টেগ দিম তোমালোকে h1 টেগ আমি পাছত গম পাবা সেইবোৰ তোমালোকে h1 টেগ দি আমি ইয়াত লিখি দিম হেল্ল' ৱৰ্ল্ড তাৰপিছত আমি আকৌ h1 টেগ এইটো মাৰি দিব লাগিব এইটো এনেকৈ h1 বুলি মাৰি h1 বুলি লিখি আমি এইটো ক্লোজ কৰি দিব লাগিব তাৰপিছত আকৌ আমি HTMLটো ক্লোজ কৰি দিব লাগিব HTML কৰিম ক্লোজ কৰিবৰ কাৰণে আমাৰ এনেকৈ স্লেছডাল দি দিব লাগিব আমাৰ ফাৰ্ষ্ট ৱেবছাইট বনি গ'ল তোমালোকৰ হেল্ল' ৱৰ্ল্ড লিখি দিছোঁ কাৰণ হেল্ল' ৱৰ্ল্ডে প্ৰথম সকলোৱে লিখে কিন্তু এতিয়া আমি ফাইলত গৈ কি কৰিব লাগিব আমি এইটো এটা লিখিছোঁ তোমালোকে কাগজত লিখিব পাৰা তোমালোকৰ ফাৰ্ষ্ট ৱেবছাইট বনিবলৈ গৈ আছে এইটো তাৰপিছত আমি কি কৰিম ফাইলত ক্লিক কৰিম অথবা তোমালোকে Ctrl+S কৰিব পাৰা Ctrl+S কৰিলেও ছেভ হয় তোমালোকে জানা গতিকে এই জানি ইয়াত .txt আছে txt মানে হৈছে txt কিন্তু আমাক প্ৰথমতে তোমালোকক কৈছোঁ যে HTML ফাইল হ'বলৈ হ'লে .html লাগিব তেতিয়া আমাৰ ব্ৰাউজাৰে গম পাব যে এইটো HTML ফাইল হয় গতিকে আমি ফাইলত যাম আৰু আমি ছেভ এজ দেখিছা ছেভ এজটোত আমি ক্লিক কৰি দিম বা তোমালোকে যি ইউজ কৰিছা আৰু .html হ'লে নহ'ব ক্ষমা কৰিবা আৰু আমাক .txt হ'লে নহ'ব আমাক দৰকাৰ হ'ব .html আমি কি লিখিম এতিয়া my first website আৰু আমি কি লিখিব লাগিব .html লিখিব লাগিব তোমালোকক ক'লোৱে ইয়াৰ বিষয়ে আমি .html .txt বা আমি লাহে লাহে সেইবোৰ আমি শিকি যাম কিন্তু বৰ্তমান তোমালোকে এইখিনি শিকাৰ কোনো প্ৰয়োজন নাই মই লাহে লাহে যিহেতু প্ৰথম ভিডিঅ'তে ইমান শিকিব নালাগে তোমালোকে প্ৰথম ভিডিঅ'টোত মই পুনৰবাৰ কৈছোঁ তোমালোকে মজাটো লোৱা ৱেবছাইট .html লিখিলোঁ দিছে ন আমি HTML লিখি দিলোঁ এতিয়া ছেভ হৈ গ'ল আমি এতিয়া ইয়াত এনেকৈ ক্লিক কৰি দিম আৰু আমি এতিয়া যাম হোম স্ক্ৰীনলৈ হোম স্ক্ৰীনলৈ যেতিয়া যাম আমাৰ ছাইটটো অ'পেন হোৱাত আমি এতিয়া চাৰ্চ কৰি দিম মাই ফাৰ্ষ্ট ইয়াত দেখিছা নহয় মোৰ ব্ৰেভ ডিফল্ট হৈ আছে গতিকে এইটো ওলাইছে আমি এতিয়া ইয়াত যাম মই তোমালোকক দেখুৱাই দিছোঁ আমি যেতিয়া যে কোড যে কৰিলোঁ এইটো মাই ফাৰ্ষ্ট ৱেবছাইট চোৱা হেল্ল' ৱৰ্ল্ড বুলি আহি গ'ল দেখিছা এইটো হেল্ল' ৱৰ্ল্ড বুলি আহিলে হেল্ল' ৱৰ্ল্ড হ'লনে তুমি এতিয়া লিখিব পাৰা মাই ফাৰ্ষ্ট ৱেবছাইট একেটা কথাই আমি এতিয়া লিখি দিলোঁ ইয়াত মই ফাৰ্ষ্ট ওৱান ষ্টিল বুলি লিখিছোঁ ফাৰ্ষ্ট ৱেবছাইট SIT ৱেবছাইট অলপ সৰু কৰি দিছোঁ যেতিয়া কৰিলোঁ আমি এতিয়া ৰিফ্ৰেছ কৰি দিম আমি ইয়াত ক্ৰমত গ'লোঁ ব্ৰাউজাৰ হয় এইটো আৰু মাই ফাৰ্ষ্ট ৱেবছাইট লিখিছিলোঁ আমি ৰিফ্ৰেছ কৰি দিলোঁ এতিয়া কিন্তু হোৱা নাই কিয় হোৱা নাই বাৰু ভাবাচোন তোমালোকে নিজে ভাবা মই ইয়াত লিখি দিলোঁ মাই ফাৰ্ষ্ট ৱেবছাইট বুলি কিন্তু ইয়াত একো হোৱা নাই কাৰণ আমি এইটো ছেভ কৰা নাই আমি কৰিব লাগিব Ctrl+S যেতিয়া আমি Ctrl+S কৰিম আৰু আমি যাম ব্ৰাউজাৰত আৰু আমি ৰিফ্ৰেছ কৰিম তেতিয়াহ'লে আহি গ'ল চোৱা মাই ফাৰ্ষ্ট ৱেবছাইট তাৰপিছত তোমালোকে CSS শিকিব পাৰা বা HTMLটো মজা কৰিব পাৰা গতিকে তোমালোকে গম পাই গ'লে এটা ফাৰ্ষ্ট মজাটো একদমেই চিম্পল তোমালোকক একোৱেই শিকোৱা নাই অনলি তোমালোকে এইটো পেন বা নোটপেডত যিহতে নহওক তোমালোকে টাইপ কৰা .html এনেকৈ HTML ক্লোজ কৰিবা HTML তাৰপিছত h1 টেগ এটা ল'বা h1 টেগৰ HB টেগ মই তোমালোকক পাছত শিকাই থাকিম তাৰপিছত মাই ফাৰ্ষ্ট ৱেবছাইট এনেকৈ লিখি দিবা বাছ হৈ গ'ল চিম্পল গতিকে তোমালোকে ফাৰ্ষ্ট ৱেবছাইটটো বনাই ল'লা কংগ্ৰেচুলেশ্যন সকলোকে হয়তো তোমালোকে আৰু মজা বনাই থাকিবা তো মই তোমালোকৰ পিয়ানোছ আৰু মই লাহে লাহে আহি থাকিম আৰু এনেকৈ শিকাই থাকিম আৰু আমি লাহে লাহে এটা ৱেব ডেভেলপমেণ্ট আমি ধুনীয়াকৈ HTML শিকিবলৈ ট্ৰাই কৰিম গতিকে প্ৰথম ভিডিঅ' তোমালোকে HTML শিকি গ'লা এটা ভিডিঅ'তে গতিকে তোমালোকক বেষ্ট অফ লাক আৰু কংগ্ৰেচুলেশ্যন শিকি থাকা গতিকে মই ভাবোঁ তোমালোকে এটা বহুত শিকিলা গতিকে লগ পাম আমি এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে গুড বাই